গৰুজনী মাৰি খেদিছে ঘাঁহ পলালে সি গৰু ঘাঁহ খুৱাবলৈ আহি গৰুজনীয়ে ঘাঁহ নাখালে সি পলাইছে গৰুৱে বিয়া নেপাতে গাইজ গৰুৱে বিয়াও নেপাতে আৰু গৰুৱে পোৱালি দিয়ে আৰু গৰুৱে থিয় হৈ মুতে আৰু কি কৰে গৰুৱে থিয় হৈ হাগে আৰু গৰুৱে গাইজ ৱেলকাম টু মাই নিউ ব্লগ। তো গাইজ আজি আপোনালোকক দেখাম এটা সুন্দৰ পৰিৱেশ। চ' গাইজ সুন্দৰ পৰিৱেশৰ মাজত ৰিয়ানে কি কৰি আছে এইটো আপোনালোকক দেখাম। চ' গাইজ দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ এয়া আপোনালোকে দেখিবলৈ পাইছে ৰিয়ানে সুন্দৰ পৰিৱেশৰ মাজত কি কৰিছে ৰিয়ান গৰুজনীক ধৰি চৰাইছেনে? কি কৰিছে গৰুজনীয়ে? কি খাইছে? গৰুজনী কাৰ? বেলেগৰ নে? তুমি ক'ত পালা? চৰাই আছা? অঁ চ' গাইজ এয়া চাওক ৰিয়ানে গৰু চৰাইছে, গৰুজনীয়ে ঘাঁহ খোৱা নাই। গৰুজনী মাৰি খেদিছে ঘাঁহ পলালে সি গৰু ঘাঁহ খুৱাবলৈ আহি গৰুজনীয়ে ঘাঁহ নাখালে সি পলাইছে আকৌ গৰু মাৰি ৰিয়ানক সুধোৱা হওক গৰুৰ বিষয়ে ই কি জানে। গৰু এবিধ পোহনীয়া জন্তু আৰু গৰুৱে থিয় হৈ মুতে আৰু কি কৰে গৰুৱে থিয় হৈ হাগে আৰু গৰুৰ বিষয়ে কি জানা কোৱা? গৰুৱে ঘাঁহ খায় আৰু মানুহ থাকিলে ঘাঁহ নাখায় গৰু মানুহ নাথাকিলেহে ঘাঁহ খায়। আৰু কোৱা গৰুৰ বিষয়ে? আৰু গৰুৰ নেচ এডাল আৰু গৰুৰ চকু কেইটা? দুটা আৰু গৰুৰ দাঁত কেইটা? দুটা। গাইজ আপোনালোকে শুনিবলৈ পাইছে গৰুৰ দাঁত দুটা আৰু গৰু কি কি আছে? গৰু ঠেং 5খন। গাইজ শুনিবলৈ পাইছে গৰুৰ ঠেং 5খন আৰু গৰুৱে বিয়া নেপাতে গাইজ গৰুৱে বিয়াও নেপাতে আৰু গৰুৱে পোৱালি দিয়ে। গাইজ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব।